এইটো দোকানী হাই দেৰি হৈছে ব'লা আকৌ এই হাইৱেৰ মাজত তুমি এইবোৰ কি কৰি আছা হয় আবে এইটো কি হ'ল আকৌ হাই হাই ভাই কি হৈছে তো গাইস হ্যালো নমস্কাৰ এন্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডিম্পু 07 নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভণি হৈছে কুঁহিয়াৰ পানীৰ পৰা বাকী ক'ত গৈ আছোঁ ক'লৈ যাম কাক লগ কৰিব গৈ আছোঁ বাকী গোটেইখিনি কৈ আছোঁ তাকে কুঁহিয়াৰ পানীটো ধুনীয়াকৈ খাই লওঁ তাৰপাছত বুজাই আছোঁ ক'তনো গৈ আছোঁ লগত ৰাজা আছে দেখিছেই আৰু গৈ আছোঁ ক'ত ডাঙৰ ছাছপেন্স আৰু এজন ইউটিউবাৰ লগ পাব খালি সেইটো চিয়'ৰ ফাইনেলি আহি গ'ল পৰঠা আৰু ৰাজা ব্যস্ত নাই নাই তুমি লাগি থাকা চোৱা মই এটা কথা কওঁ ফেটছটো মেইন কিন্তু একো নাই জীৱনত ফেটছৰ বাহিৰে একো নাই মানে ফেটছটো মেইন সেইটো কাৰণে এই মানে ৰসগোল্লা ৰস দিছে নেকি ন অঁ লাগি যাওঁ আৰু তেন্তে স্পীড আহি এইটো গাঁতত সোমাই দিব হ'লে চকাটোৱে বেকা হৈ যাব নেকি উফ ফাইনেলি উঠি দিলোঁ আমি বগীবিলৰ ওপৰত বাইদেউৰ দোকানত লৈ ল'লোঁ এটা পানী আৰু এতিয়া বৰ্তমান আবে এইটো কি হ'ল আকৌ হাই হাই ভাই কি হৈছে হা देखा आपने लापरवाही का नतीजा है এনেকৈ শুৱে নেকি মাটিতে ও মা মাটিৰ মানুহ তো পানী বটলটো আনিব যোৱাতে মানে তাৰ ইমানেই ভাগৰ লাগিছে মাটিয়ে পালে ক'ত সোমাই গৈছে जब से तुम नजर में आ रुके हम तो हो गए गिरे गिरे खालमा अब तो होना है वही जो बनाने जाना हम तो हो गए गिरे गिरे खालमा আপোনালোকে ভাবিছে নেকি অসমৰ ইউটিউবাৰবোৰ বহুত ধুনীয়া আৰু একদম এচৰ আৰাম কৰি থাকে বুলি চাওক এইবাৰে চাওক আমাৰ মৰমৰ মিষ্টাৰ ৰাজা তেওঁ কৰি আছে কি ভাইটি পাইছানে দাদা চিন্তা কৰিব নালাগে আপোনাৰ বাইক একদম টিপটপ কৰি দিম আপুনি মজাকৈ যাব পাৰিব অঁ মই বনাই দি আছোঁ আপোনাক থেংক ইউ তুমি দোকান খুলি লৈছা নেকি ইয়াতে দাদা মই ইয়াতে বস্তা এটা পাই বহোঁ আৰু এইটো দোকানী হাই দেৰি হৈছে ব'লা আকৌ এই হাইৱেৰ মাজত তুমি এইবোৰ কি কৰি আছা হয় এবাৰ চিঞৰটো মাৰি দিয়া আকৌ কৈ দিয়া কি ল'ব লাগিব কৈ দিয়া পানী বটল ল'ব হাত মোজা আছে হেলমেট গোপ্ৰ কিবা ল'ব দাদা पैसा हो गया আৰু আমি আহি আছোনো ক'লৈ আমি যাব লাগিছিলে এইটো ৰাস্তাই কিন্তু আমি বহুত আগবাঢ়ি গৈ ডিমৌ টাউনৰ পৰা কিবা কিবি অলপমান কিনিলোঁ যিহেতু খবৰ কৰিবলৈ আহিছোঁ আৰু আহিছোনো ক'ত ভালকৈ কোৱাই হোৱা নাই ৰাতিপুৱাৰ পৰা আমি আহি আছোঁ ইউটিউবত যে এটা চেনেল আছে নমতা বিয়া খাবলৈ যায় চেনেলটো আপোনালোকে খুব সময় চাইছে ল'ৰাটো পৰমা তেওঁৰ দেউতাক ঢুকাইছিল আৰু চেনেলটোৰ নাম আছিলে ভাইল পিজি তেওঁৰ দেউতাক ঢুকাইছিল তাৰে আজি সকাম আছে আমি ৰাজা আৰু মই আহিছোঁ খবৰ কৰিবলৈ ফাইনেলি আহি পাইছোঁহি আৰু আমাৰ পৰমাৰ ঘৰ ক'তা নাও তো গাইজ পৰমা ঘৰ আহি পাই গ'লোঁ আৰু ৰাজাক মানে খোৱাতেই দেখোঁ মানে কিয় প্ৰিয় নেকি তুমি মই খাওঁতে ইহঁতে কিমান ক'ব বাই বাই দুষ্পনি নেকি তোমাৰ কিবা আৰু এইপিনে এজন নতুন বন্ধু লগ পালোঁ তোমাৰ নামটো মোৰ নাম দীপ্তিচাং দেউৰী আজি দাদাহঁতক লগ পালোঁ দুইজন দাদাকে বহুত ভাল লাগিলে একদম ক'ব নোৱাৰোঁ মানে ভাষাৰে বুজাব নোৱাৰোঁ মজা একেলগতে লগ পাই একেলগতে আজি ভাত খাই আছোঁ ভাল এয়া হৈ গ'ল পৰমাহঁতৰ ঘৰৰ পৰা আহিবৰ সময়ত আৰু গহপুৰটোত চাউণ্ড নাহিলে উপায় নাই এয়া কৈছোঁ আৰু আকৌ লগ পাম এনেকৈ নিশ্চয় আকৌ লগ পাম তেন্তে বন্ধুসকল আপোনালোকে লাষ্ট যিটো দেখিলে ফুটেজটো পৰমাদাৰ ঘৰৰ তাত মোৰ ভালকৈ মাত নাহিলে আৰু চাউণ্ডটো মই আকৌ ঘৰত নিজে ভইচ অভাৰ দিবলগীয়া হ'ল বাকী পৰমাদাৰ ঘৰৰ পৰা লখিমপুৰ পোৱালৈকে যিমানখিনি ফুটেজ আছিলে গোটেই ফুটেজখিনিতে মানে মোৰ মাতটো ভালকৈ নাহিলে এনেকৈ চেকচেকাই থাকিলে বাকী একো ভাল পোৱা নাই মই নিজে শুনি চালোঁ আপোনালোকে বিৰাট আমনি পাব সেইটো কাৰণে সেইখিনি ফুটেজ মই এতিয়া মানে ইয়াত লগাই নিদিওঁগৈ আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব কমেণ্ট এটা কিন্তু লিখক কমেণ্টটো আপোনালোকে যেতিয়া দিয়ে মানে পঢ়ি বিৰাট ভাল লাগে কমেণ্ট এটা লিখক তাকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক মাৰিব আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ বাই বাই
হে